জুনাইত একেটা পৰিয়ালৰে 6জনকৈ ব্যক্তি আক্ৰান্ত হৈছে কোভিড-19ত। ধেমাজি জিলাৰ জুনাই মহকুমাৰ 2 নং মুকুংচেলেক অন্তৰ্গত ৰিফিউজি কেম্পত একেটা পৰিয়ালৰে 6জন লোক কোভিড-19 পজিটিভ পোৱা গৈছে। জানিব পৰা মতে তেওঁলোকে 9 জুনত কেৰালাৰ পৰা আহি হোম কোৱাৰেণ্টাইন হৈ আছিল। আক্ৰান্তসকলৰ মাজত 2টা শিশুও আছে। আক্ৰান্তসকলে জানিবলৈ দিয়া মতে ইতিমধ্যে 8 জুনত তেওঁলোকৰ স্বাব সংগ্ৰহ কৰি হোম কোৱাৰেণ্টাইন হৈ থাকিবলৈ পৰামৰ্শ দি ঘৰলৈ পঠিয়াই দিছিল ধেমাজি স্বাস্থ্য বিভাগে। আক্ৰান্তসকলৰ ক্ৰমে আহদ আলী 22 বছৰ, ৰাজিয়া খাতুন 22 বছৰ, আমিৰ হাংজা 18 বছৰ, আঞ্জুমা বেগম 18 বছৰ, লগতে 7 আৰু 2 বছৰৰ শিশু 2টা। আক্ৰান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে জুনাই প্ৰশাসনে ৰিফিউজি কেম্পক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে। বৰ্তমান জুনাই মহকুমাত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 46 জনলৈ বৃদ্ধি পাইছে। জুনাইৰ পৰা সৰোজ কুমাৰ পাণ্ডেৰ ৰিপৰ্ট, দ্য তিনচুকীয়া টাইমছ।